বন্ধুসকল আপোনালোক যিসকল বহিৰাজ্যৰ পৰা অসমলৈ আহিছিলে সেইসকলক চৰকাৰে কৰ্মসংস্থাপন দিয়াৰ বাবে আশ্বাস দিছিল আৰু যিসকল বহিৰাজ্যৰ পৰা অসমলৈ আহিছে সেইসকলে এখন ফৰ্ম ফিল আপ কৰি পঞ্চায়তত নি জমা দিবলৈ কোৱা হৈছিল যিসকলে কৰ্মসংস্থাপনৰ বাবে ফৰ্মখন ফিল আপ কৰিছিল আৰু পঞ্চায়তত নি জমা দিছিল সেইসকলৰ নাম জব কাৰ্ড লিষ্টত আহিল নে নাই সেয়া কেনেকৈ চাব লাগিব মই আজি এইটো ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেছ আপোনালোকক দেখুৱাই যাম আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই থাকিব যদি ইউটিউবত চাই আছে আৰিয়ান LLB সাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে আমাৰ পেজ লাইক কৰিব ভিডিও স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক সব আপোনালোক যিসকলে এতিয়াও ফৰ্মখন ফিল আপ কৰি নি পঞ্চায়তত জমা দিয়া নাই সেইসকলে কেনেকৈ জমা দিব লাগিব মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত সম্পূৰ্ণ প্ৰচেছ মই বনাই দিছো এটা ভিডিঅ'ত ৰাখিছো আপোনালোকে সেই ভিডিঅ'টো এবাৰ চাই ল'ব আৰু সেই ভিডিঅ'টোত দেখুৱাৰ দৰে আপোনালোকে ফৰ্মখন ফিল আপ কৰি আপোনালোকৰ পঞ্চায়তত নি জমা দিব লাগিব এতিয়াও জমা দিয়াৰ সময় আছে আপোনালোকে পঞ্চায়তত জমা দিব পাৰিব যিসকলে এতিয়াও জমা দিয়া নাই জমা দিব পাৰিব আৰু যিসকলে জমা দি লৈছে সেইসকলৰ নাম এই লিষ্টখনত আহিল নে নাই আপোনালোকে এইটো এতিয়া চাব পাৰিব তো যদিহে আপোনালোকে এইটো চাব বিচাৰিছে তেনেহ'লে মই মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত এইটো লিংক দি দিম আপোনালোকে ভিডিঅ'ৰ ডেসক্ৰিপচনত থকা এইটো লিংকত আপোনালোকে ক্লিক কৰি ল'ব ভিডিও ডেসক্ৰিপচনত থকা এই লিংকটোত ক্লিক কৰাৰ পিছত সব ইয়াত আহিব ৰিপৰ্টছ আৰু ইয়াত আহিব ফাইনান্সিয়েল ইয়াৰত আহিব আপোনালোকে ফাইনান্সিয়েল ইয়াৰ সিলেক্ট কৰিব লাগিব আৰু ইয়াৰ পিছত ইয়াত ডিস্ট্ৰিক্ট আহিব আপুনি ইয়াত ডিস্ট্ৰিক্টখন আপোনাৰ সিলেক্ট কৰিব লাগিব আৰু ইয়াৰ পিছত ইয়াত আহিব ব্লক আপুনি আপোনাৰ যখন ব্লক আছে উন্নয়ন খণ্ড আছে আপুনি এখন সিলেক্ট কৰিব লাগিব আৰু ইয়াৰ পিছত ইয়াত পঞ্চায়ত আপুনি আপোনাৰ পঞ্চায়তখন সিলেক্ট কৰিব লাগিব আৰু ইয়াৰ পিছত ইয়াত আহিব প্ৰসিড আপুনি এই প্ৰসিডত ক্লিক দিব লাগিব যেতিয়া আপুনি প্ৰসিডত ক্লিক দিব আপোনাৰ সন্মুখত এনেকৈ আহিব জব কাৰ্ড ৰেজিষ্ট্ৰেচন জব কাৰ্ড ৰিলেটেড জব কাৰ্ড কাস্টৱাইজ print issue job card not in issue list worker with other number job card employment register আপুনি এই 5 নম্বৰত থকা job card employment registerত ক্লিক কৰিব লাগিব যেতিয়া আপুনি 5 নম্বৰত থকা job card employment registerত ক্লিক কৰিব তেতিয়া আপোনাৰ সন্মুখত এই লিষ্টখন ওলাই আহিব তেতিয়া আপুনি কি কৰিব লাগিব ইয়াত আপোনাৰ নামখন বিচাৰিব লাগিব আপুনি ইয়াত আপোনাৰ নাম বিচাৰিব লাগিব যদিহে আগতে পুৰণাকৈ আপোনাৰ দেউতাৰ নামত কোনো জব কাৰ্ড আছিল তেনেহলে ইয়াত আপোনাৰ সিৰিয়েলত এই লিষ্টখনত আপোনাৰ নাম নাথাকে আপুনি ইয়াত আপোনাৰ দেউতাৰ নাম ইয়াত বিচাৰিব লাগিব ইয়াৰ পৰা যেতিয়া আপুনি দেউতাৰ নাম ইয়াৰ পৰা বিচাৰিব সব যেতিয়া আপুনি আপোনাৰ দেউতাকৰ নাম আপোনাৰ মাকৰ নাম ইয়াৰ পৰা বিচাৰিব লিষ্টখনৰ পৰা আৰু ইয়াৰ পিছত আপুনি ইয়াত আপোনাৰ লিষ্টত আপোনাৰ দেউতাকৰ বা মাকৰ নাম ইয়াত দেখা পাব আপুনি লগে লগে কি কৰিব লাগিব এই ৰেজিষ্ট্ৰেচন নাম্বাৰটোৰ ওপৰত আপোনালোকে ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে এই যিখন পেজ ওলাই আহিছে এখন পেজ আপোনালোকৰ সন্মুখত ওলাই আহিব তেতিয়া আপোনালোকে কি কৰিব লাগিব চাওক ইয়াত আহিছে মুসাম্মদ সুনাবান বিবি মোহাম্মদ আফতাৰুন্নেছা ফখৰুল ইছলাম মনোৱাৰা বেগম তো এখন ফ্যামিলিৰ 4 জন মানুহ এখন জব কাৰ্ডত আছে কিয়নো আগতে এনেকুৱা আছিল যে যি কেইখন জব কাৰ্ড আছিল সেই জব কাৰ্ড কেইখন সকলোৰে নামত এখন হৈছিল এতিয়া এনেকুৱা নহয় আপোনাৰ পৰিয়ালত এখন জব কাৰ্ড হ'ব আৰু আপোনাৰ পৰিয়ালৰ যিসকলৰ নাম আপোনালোকে সেই ফৰ্মখনত ফিল আপ কৰি দিছিলে সকলোৰ নাম ইয়াত আপোনালোকৰ ইয়াত সোমাই যাব তো আপুনি ইয়াত চাই ল'ব যে আপোনাৰ দেউতাকৰ লগত আপোনাৰ নামটো আছে নে নাই এনেকুৱা আপোনালোকে চাই ল'ব পাৰিব যে আপোনাৰ নামটো এই লিষ্টখনত সন্নিৱিষ্ট হৈ আছে নে নাই যদিহে আপোনালোকে ইয়াত নামটো দেখা পায় যে আপোনালোকৰ নামটো ইয়াত এড হৈছে তাৰ পিছত কি কৰিব লাগিব আপুনি ইয়াত তলফালে এনেকৈ স্ক্ৰল ডাউন কৰিব আৰু চাই ল'ব যে আপোনালোকৰ জব কাৰ্ডৰ নতুনকৈ পইচা সোমাল নে নাই তো পইচাবিলাক আপোনালোকৰ সোমাব আপোনালোকে কি কৰিব লাগিব পৰৱৰ্তী সময়ত আপোনালোকে কাম কৰিব লাগিব যদি আপোনালোকৰ নাম ইয়াত আহিব নাম অহাৰ লগে লগে আপোনালোকে জব কাৰ্ডৰ মাধ্যমেৰে আপোনালোকৰ পঞ্চায়তত কাম কৰিব পাৰিব আৰু যেতিয়া আপোনালোকে জব কাৰ্ডৰ মাধ্যমেৰে কাম কৰিব তেতিয়া চৰকাৰ তৰফৰ পৰা আপোনালোকক পইচা দিয়া হ'ব এই পইচাখিনি এনেকুৱা দিয়া হ'ব যে প্ৰত্যেক দিন অৰ্থাৎ হাজিৰা আপোনালোকৰ 213 টকাকৈ দিয়া হ'ব আপোনালোকে প্ৰত্যেক মাহত ইয়াত 100 দিন প্ৰত্যেক বছৰত 100 দিন আপোনালোকে এই জব কাৰ্ডখনৰ জৰিয়তে পঞ্চায়তত কাম কৰিব পাৰিব আৰু আপোনালোকে সেই পইচা আপোনালোকৰ বেংক একাউণ্টত আহি সোমাব তো এনেকুৱা আপোনালোকে চাই ল'ব আৰু কি কৰিব লাগিব আপোনালোকে এনেকুৱা যেতিয়া চাই ল'ব যদি আপোনালোকৰ ইয়াত নাম দেখা নাপায় আপোনালোকৰ নাম এতিয়াও লিষ্টখনত অহা নাই তেনেহ'লেও আপোনালোকৰ চিন্তাৰ কোনো প্ৰয়োজন নাই কিয়নো আগা পিছাকৈ সকলোৰে নাম এড হৈ আছে তো আপোনালোকে চাই লওক যদি আপোনালোকৰ নাম নাই আপোনালোকে চিন্তা নকৰিব পৰৱৰ্তী সময়ত আপোনালোকে আকৌ চাই ল'ব যে আপোনালোকৰ নাম ইয়াত আহি যাব সকলোৰে নাম যিসকলে ফৰ্মখন ফিল আপ কৰিছে সকলোৰে নাম ইয়াত এড হ'বই তো বন্ধুসকল যদিহে ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো আপোনালোকে লাইক কৰক কমেণ্ট কৰি জনাওক তো আপোনালোকে আৰিয়ান LLB নামৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো মই তথ্যমূলক ভিডিঅ' এইটো চেনেলৰ জৰিয়তে সদায় দি আহি থাকিবলৈ চেষ্টা কৰি থাকোঁ বন্ধুসকল আজিলৈ ইমানে বাই বাই